ফ্ৰী ৰেঞ্জ চিকেন ফাৰ্মিং মানে কুকুৰা এৰি আবদ্ধ পদ্ধতিত নহয়, গঁৰালৰ ভিতৰত ৰাখি নহয়, কুকুৰা এৰি কেনেকৈ আপোনালোকে কুকুৰা পালন কৰিব লাগে এই ভিডিঅ'টো হ'ব গৈ আছে তাৰ ওপৰত। এইটো দেখিছে কয়লাৰ মুৰ্গী হয়, ইয়াৰ চাইজ 2 কেজি মান হ'ব। মানে আমি অকল এৰিয়ে কৰোঁ, দানা দিওঁ, দানা নিদিওঁ বুলি নকওঁ, দানা দিওঁ, দানা এটা টাইমত দিওঁ। ধৰি লওক ৰাতিপুৱা সময়ত, এতিয়া ৰাতিপুৱা সময় 7:30 বাজিছে, দানা দিলোঁ, দানাটো বাহিৰতে দি মানে দানাটো এৰি দিছোঁ, কুকুৰা এৰি দিছোঁ। যাতে কি হ'ল সিহঁতি ইয়াতে গোটেই মোৰ ফাৰ্মত, যিহেতু ফাৰ্মত হয়, ফাৰ্মত গোটেই চাৰিওফালে গছ গছনি প্লাছ গাহৰি ছাগলীৰ গু মল আছে, সেইবিলাক খাই পিনি সিহঁতি ডাঙৰ হওক। মানে আচল কথা হ'ল ফিডৰ কষ্টটো নি ল'ব লাগে। এতিয়া এইবিলাক কুকুৰা আপোনালোকে চাওক, সোণালী আছে, লোকেল আছে, ওচৰতে সোণালী আছে, লোকেল আছে, গোটেইখিনি আছে। মানে বেলেগ বেলেগ ধৰণৰ কুকুৰা আছে, যিকোনো মানে বেলেগ বেলেগ প্ৰজাতিৰ কুকুৰা চব একেলগে, মানে একেলগে ইয়াতে এনেদৰে একেলগে বহুতখিনি আছে। একচুৱেলি অহা নাই, ইয়াতে 300 মান কুকুৰা আছে মোৰ ওচৰত। ত' এইফালে এইটো সিহঁতৰ গঁৰালটো মানে অপেনিং কৰিয়ে ৰাখিছোঁ, দেখিছে গঁৰালটো খোলাকৈ আছে, কণী পৰাখিনিয়ে কণী পাৰিব, গঁৰালতে কণী পাৰক। চ' আৰু বাকী যিখিনি ওলাই আহে খাবৰ কাৰণে সেইখিনিয়ে খাবলৈ ওলাই আহক। ত' ওলাই আহি এনেদৰে সিহঁতি মানে খাই থাকে। আচল কথা হ'ল মানে ফিডৰ কষ্ট, যিটো ফিডৰ কষ্টটো যিমান পাৰি মিনিমাল কৰিব লাগে। ত' ফিডৰ কষ্টটো মিনিমাইজ কৰিলেহে আগত আমাৰ ধৰি লওক যিখন গাঁৱত কুকুৰাজনীয়ে বিকি যিমান টকা তেওঁলোকে পাইছিলে, ফুটলাৰ পৰা ভৰ্তি হৈ আছে বাহিৰতে গোটেইখিনি খাই আছে। চ' এই কুকুৰাজনী বিকি তেওঁলোকে যিমান টকা পাইছিলে গোটেইকেইটা তেওঁলোকৰ প্ৰফিটেই আছিলে, কাৰণ তেওঁ পোৱালিটো কিনি অনা নাছিলে, প্লাছ ফিডিঙৰ কাৰণে এটকা পইচা খৰচ কৰা নাছিলে। মানে ধৰি লওক প্ৰথম অৱস্থাত খুন্দু চাউল কিবা কিবি অলপমান দিয়ে, সেইখিনি কষ্টিং বুলি নধৰোঁ মই, যিহেতু ঘৰত আছিলে এভেইলেবল। তো তাৰপিছত তেওঁলোকে কি কৰে, যেতিয়া কুকুৰাটো বিকে, ধৰি লওক কুকুৰাটো বিকি 200 টকাও পালে, সেই 200 টকাটো গোটেইটো তেওঁলোকৰ নিজৰ পইচা নিচিনা হৈছিলে। কিন্তু যিহেতু ফাৰ্মিং একাউণ্ট কৰিছে, ফাৰ্মত ইমান একেলগে পালনো কৰা নাছিলে, মানে 300-400 কুকুৰা একেলগে পালনো নকৰে তেওঁলোকে। তো 300-400 কুকুৰা একেলগে পালন কৰোঁতে কি হয় কথাটো, ফিডিঙত এটা কষ্টিং হৈ যায়। চ' ফিডিং কষ্টটো যদি আপুনি চাই, এটা কুকুৰাত 1 কেজি কৰোঁতে, মই সোণালী বা কয়লাৰ কুকুৰাৰ ক্ষেত্ৰত কথা কৈছোঁ, এটা কুকুৰাত মানে আপোনাৰ 180 টকামান কষ্টিং পৰি যায়। চ' সেই কষ্টিংটো 180 টকা কমপ্লিট যদি আপুনি ফিডত ৰাখে, চ' সেই কষ্টিংটো আপুনি প্ৰথম নাইকিয়া কৰাব লাগিব। নাইকিয়া কৰাবলৈ হ'লে আপুনি কি কৰিব, এনেদৰে এৰি দিব লাগিব কুকুৰা এৰি দিলে কি হয়, মানুহৰ এটা ভাৱ হয় কি কুকুৰা এৰি দিলে বোলে ক'ৰবালে কোনোবাই খাই দিব। খালেও খাওকচোন, 2টা খালে কি হ'ল, 2টা খালে আপোনাৰ ফিডৰ কষ্ট যে নাই, 2টা ক'ৰবাত গ'লে যেনিবা আপোনাৰ হেৰালে, 2টা কুকুৰা কোনোবাই লৈয়ে গ'ল। কিন্তু তাৰ বিনিময়ত আপুনি যদি ডেইলি ফিড খুৱায়, তো ফিড খোৱালে কিমান এটা কষ্টিং হ'ব। গোটেই কষ্টিংটো আপুনি মিলাবলৈ হ'লে মানে কুকুৰাখিনি আপুনি এনেদৰে এৰিয়ে কৰিব লাগিব, ফাৰ্মিং ক্ষেত্ৰত যদি আপোনালোকে কৰে। আৰু এতিয়া যেতিয়া মই কুকুৰাখিনি বিক্ৰী কৰিম, মই কুকুৰা পোৱালি কিনি আনিছিলোঁ, ধৰি লওক 30 টকা অন এভাৰেজত কুকুৰা পোৱালি কিনি আনিছিলোঁ, আৰু মই 30 দিনলৈকে তেহঁতক মানে কমপ্লিট ফিডত ৰাখিলোঁ, মানে এটা খাব পৰা, খুটি খাব পৰা কৰি হোৱাৰ পিছত এতিয়া এনেকৈ ফ্ৰীলি মানে এৰি দিয়া হৈছে গোটেইখিনি কুকুৰা। ফিডৰ কষ্ট নীল কৰিব লাগিব, তেতিয়াহে ফাৰ্মখন সদায় প্ৰফিটেবিলিটিত আহিব। আৰু কুকুৰাই যি খায়, এতিয়া কুকুৰাই এইখিনি মই জাষ্ট আপোনালোকক ভিডিঅ'টো কৰিবৰ কাৰণে দিলোঁ, আগতে এবাৰ দিয়া হ'ল দানা, সেইকাৰণে গোটেইখিনি কুকুৰা ইয়াতে অহা নাই। চ' এই কুকুৰাখিনিৰ ক্ষেত্ৰত আপুনি চাইজবিলাক চাওক, বিভিন্ন প্ৰকাৰৰ মানে চাইজ আছে। মানে আপোনালোকে ক'ব পাৰে যে একেই চাইজচোন কুকুৰা নহয়, এইটো এটা ইমান সৰু, এইটোহে সৰু কুকুৰা, এইটো সৰু কুকুৰা হয়, কিছুমান ডাঙৰ কুকুৰা আছে, কেনেকৈ আছে। মানে মই যিহেতু ফাৰ্মত ব্ৰইলাৰ ভৰাবলৈ বিচাৰি আছোঁ, এতিয়া ব্ৰইলাৰ ভৰাম, তো মানে মই নতুনকৈ কুকুৰা বেটছ ভৰোৱা নাই। এইখিনি কুকুৰা হ'ল যিখিনি মই প্ৰত্যেক বেটছত ধৰি লওক 200-250 যেতিয়া কুকুৰা ভৰাওঁ, থাকি যায়, সেই কুকুৰাখিনিহে অকল লেয়িঙৰ কাৰণে থৈ যোৱা কুকুৰাখিনি। আৰু সেইখিনিও এতিয়া মই মানে এনেদৰে এৰি কৰিছোঁ, যাতে মানে ফিডিং কষ্টটো কম হয়, প্লাছ প্ৰফিটেবল হয়। আচল কথা এইটো, বহুত মানে কি হয়, প্ৰথমতে ফাৰ্মিং কৰিলে বহুতে ভাবে যে ফিড খুৱাই ডাঙৰ কৰিম, প্ৰফিট ভাল হ'ব। হয়, প্ৰফিট ভাল হয়, এটা কুকুৰাত আপোনাৰ কিমান হ'ব, 40 টকা 50 টকা প্ৰফিট পাব, তাতকৈ বেছি প্ৰফিট নাপায় কিন্তু এটা কুকুৰাত পুহিলে। কিন্তু আপুনি যদি এনেকৈ কৰে, মিনিমাম 100-120 টকা প্ৰফিট পাব 1 কেজি চাইজৰ কুকুৰা এটাত, কাৰণ আপোনাৰ ফিডিং কষ্টটো বহুত কমি গ'ল, বহুত টকাই ইয়াত আপুনি খৰচ কৰিবলগীয়া হোৱা নাই। মই আৰু অলপ আপোনালোক দেখাই দিওঁ ক'ত কুকুৰাখিনি কেনেকৈ চৰি থাকে। মানে এনেকৈও কৰিব পাৰি, মই সেইটো কথা দেখাব গৈছোঁ আপোনালোকক। এইফালে চাওক, গাহৰি যোনফালে পানী যোৱা জেগা, এইফালে কুকুৰা দেখিছে, আৰু এইখিনি কুকুৰা সেই য'ত মানে আপুনি কুকুৰাই, গোটেই ফাৰ্মখন কুকুৰাই হৈ আছে মানে, কাৰণ সেই ঘৰটো মই কমপ্লিট মানে আবদ্ধ পদ্ধতিত কৰিছিলোঁ, এতিয়া গোটেই এৰুৱাই দিয়া হ'ল। চ' এইফালেও কুকুৰা দেখিছে, আগফালে কুকুৰা, এইফালে এইবিলাক কুকুৰা মানে এৰি দিলে কি হয়, ফিডিং কষ্টটো কম। আৰু সিহঁতি এতিয়া কি হৈছে, এইটো পুৰণা গঁৰালত আছিলে যে, এই কণী পাৰিবলৈ বিচাৰি ফুৰিছে ন, তাত সোমাবলৈ কণী পাৰিবলৈ বিচাৰি ফুৰিছে পুৰণা গঁৰালটোত মানে। তো সেইটো গঁৰালৰ পৰা ইয়ালৈ চিফ্ট কৰা হৈছে। চ' ইয়াত দেখিছে, তো ইহঁতি মানে এবাৰতো দানা দিয়া হ'ল, সেইকাৰণে সেইফালে যোৱা নাই দানা খাবলৈ। তো নহ'লে মানে নৰ্মেলি দানা খাবলৈ সেইফালে যায়। কুকুৰাই কি খায়, কুকুৰাই নোখোৱা বস্তু কি আছে, এইফালে দেখিছে নহয়, ছাগলীৰ যিখিনি ধৰি লওক ছাগলী গঁৰালৰ তলৰ যিখিনি ছাগলী গুবিলাক আহে, এইবিলাকো খুচৰি খাই থাকে, য'ত যি হয় মানে ধুনীয়াকৈ তাহাঁতি খাই থাকে। চ' মানে খোৱা লৈ পিনি ইমান চিন্তা কৰিব নালাগে, কুকুৰা কি খুৱাম কি নোখুৱাম, সেইখিনি বস্তু চিন্তা কৰিব নালাগে। যি পায় কুকুৰাই তাকে খায়, কাৰণ আগতেও আমি দেখি আহিছোঁ কুকুৰাচোন এনেকৈ ডাঙৰ হৈ আছে।
চ' এনেকৈ এৰি দিলে এটা বেনিফিট থাকে, হয় বেমাৰ আজাৰ হোৱাৰ চান্সটো থাকে, নাথাকে বুলি মই নকওঁ, কিন্তু এটা বেনিফিট কি আপোনাৰ ফিডিং কষ্ট নাই, প্লাছ আপুনি ধুনীয়াকৈ সিহঁতি নিজৰ যিটো ৰিকুৱাৰমেণ্টৰ মতে বস্তুখিনি লৈ সিহঁতি ধুনীয়াকৈ খাব পাৰে মানে। আৰু এটা টপিক আপোনালোকে চাগে ভাবিছে মই কিয় ছাগলী ফাৰ্মিঙৰ ওপৰত নিদিওঁ, ছাগলী ফাৰ্মিঙৰ বহুত কথা আছে, সেইখিনি জনাই মই বেলেগকৈ ভিডিঅ' বনাম, এটা ছিৰিজ বনাম ছাগলী ফাৰ্মিঙৰ ওপৰত। চ' লাগে নে নালাগে সেই বিষয়ে মোক এবাৰ কমেণ্ট কৰি জনাব। বহুত গৰম দেখিছে, একদম ৰাতিপুৱাই 7টা 7:30 বজাতে জিচাত গৰম দিছে, আজি মানে ফালিব আৰু গৰম। কিয়নো ছাগলী ফাৰ্মিঙৰ ওপৰত মই এইটো চেনেলত আজিলৈকে মোৰ নিজৰ ফাৰ্মৰ ভিডিঅ' জীৱনৰ সংস্থাপনতো দিয়া নাই, ইয়াতো দিয়া নাই। কিয় দিয়া নাই তাৰ বহুত কাৰণ আছে, সেইখিনি আপোনালোকক ভালদৰে বহি মেলি বুজাব লাগিব। আপোনালোকক এই ভিডিঅ'টো কৰি দেখুৱাৰ উদ্দেশ্য হ'ল যে আপোনালোকে যাতে ফিডিং কষ্টটো মিনিমাম কৰি প্ৰডাকশ্যন মানে ফাৰ্মিং আকাৰে কৰে, তাতে আপোনালোকৰ প্ৰফিটটো বেছি হয়। মই যিটো এতিয়া শিকিছোঁ সেইখিনি আচল কথাই এই চেনেলটোত মই আপোনালোকক সদায় ক'বলৈ চেষ্টা কৰোঁ। ফাৰ্মিং আইডিয়াছ ইয়াত একচুৱেল মানে যিখিনি প্ৰেক্টিকেল হয়, যিখিনি প্ৰেক্টিকেল প্ৰব্লেমৰ চলিউশ্যন, সেইখিনি বস্তুহে মই চেনেলটোত দিওঁ। ত' চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, আৰু যদি ভাল পালে এবাৰ ডেফিনেটলি এটা কমেণ্ট কৰি যাব নাপাহৰিব, আৰু লাইক কৰি দিব। ধন্যবাদ, থেংক ইউ।